সমপ্রভ নির্বিঘ্নে কুর্মে দেব সর্বকার্যসু সর্বদা। লখিমপুৰ জিলাৰ এক অন্যতম নাট্য সংগঠন হৈছে অভিনৱ থিয়েটাৰ। জিলাখনৰ ফুলবাৰীস্থিত অভিনৱ থিয়েটাৰৰ উদ্যোগত অনুষ্ঠিত হৈছে শিশু নাট কৰ্মশালা। পৃথকে পৃথকে দুটা স্থানত অভিনৱ থিয়েটাৰৰ দ্বাৰা যোৱা 10 জুলাইৰ পৰা অব্যাহত আছে শিশু নাট কৰ্মশালা। ফুলবাৰী বোকানদীৰ 1 নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত তৰুণ কৃষ্ণনাথৰ পৰিচালনাত আৰু পূব ফুলবাৰী যদুমণি কৃষ্টি সংঘত প্ৰণৱ মহন্তৰ পৰিচালনাত পৃথকে পৃথকে চলি আছে এই কৰ্মশালা। দুয়োটা কৰ্মশালাতে পাঠদান অব্যাহত ৰাখিছে মধ্যপ্ৰদেশ নাট্য বিদ্যালয়ৰ স্নাতক বিহাৰৰ গয়াৰ নাট পৰিচালক অভিনেতা অংকিত কুমাৰে। অংকিত কুমাৰক সহযোগিতা আগবঢ়াইছে অভিনৱ থিয়েটাৰৰ কৰ্মী বিপুল নেওগে। এই দুয়োটা কৰ্মশালাৰ অন্তত দুখনকৈ শিশু নাটক মঞ্চস্থ কৰা হ'ব অভিনৱ থিয়েটাৰ প্ৰকল্পত। উল্লেখযোগ্য যে বিগত বহু বছৰ ধৰি অভিনৱ থিয়েটাৰে উঠি অহা শিশুসকলক পৰ্যায়ক্ৰমে দি আহিছে নাট্য জ্ঞান। একেদৰে ভাৰতৰ বিভিন্ন প্ৰান্তত নাট প্ৰদৰ্শন কৰি জিলাখনলৈ সুখ্যাতি কঢ়িয়াই আনিছে অভিনৱ থিয়েটাৰে। কেৱল ইমানেই নহয়, বিভিন্ন সমস্যাকো নেওচি অভিনৱ থিয়েটাৰে বিগত সময়ত নিজা প্ৰকল্পত অনুষ্ঠিত কৰিছে ৰাষ্ট্ৰীয় নাট মহোৎসৱ, অনুষ্ঠিত কৰিছে স্থানীয়ভাৱেও বহুসংখ্যক নাটৰ প্ৰদৰ্শনৰ কাৰ্যসূচী। আশা কৰা হৈছে আগন্তুক দিনত অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ, য'ত ভাগ ল'ব ভাৰতৰ উপৰিও ভাৰতৰ বাহিৰৰ অন্যান্য বহুকেইখন ৰাষ্ট্ৰৰ বিভিন্ন নাট্য দলে।